বাৰবিলাকত কি চলি আছে, ভিতৰত কি চলি আছে, চবতো ছোৱালীৰ দেহৰ বজাৰ, বেলেগতো তাত একোৱেই নাই। মোৰ দৃষ্টি সংস্কৃতি কোনে নষ্ট কৰি আছে? বিহুৱে সংস্কৃতি নষ্ট কৰা নাইতো, মদে নষ্ট কৰি আছে, এই বাৰে নষ্ট কৰি আছে। বাৰবিলাকত কি চলি আছে, ভিতৰত কি চলি আছে, চবতো ছোৱালীৰ দেহৰ বজাৰ, বেলেগতো তাত একোৱেই নাই। মোৰ দৃষ্টিততো এনেকুৱা লাগে প্ৰেমটো ক'ব গ'লে আজিকালি নাই, মানে সঁচা প্ৰেম ক'ব গ'লে নাই সমাজখনত। মোৰ এনেকুৱা লাগে আৰু যিহেতু মানে এজনীয়ে যদি মানে 4-5জনৰ লগত ৰিলেশ্যন কৰিব, বা এজন ল'ৰাই যদি 4-5জনীৰ লগত ছোৱালীৰ লগত যদি ৰিলেশ্যন কৰে, তো ক'ব গ'লে সঁচা প্ৰেম নাই। এই যিটো বস্তু সমাজত নাই সেইটোক লৈ গান লিখি কি কাম আছে, বা তেনেকুৱা গান বনাই কি কাম আছে? কিন্তু কথাটো হ'ল আমাৰ সমাজৰ সমস্যা ঢেৰ আছে, বহুত ধৰণৰ সমস্যা আছে ক'ব গ'লে। তো তেনেকুৱা সমস্যাবিলাক যদি এটা এটাকৈ যদি আৰ্টিষ্টবিলাকে যদি দাঙি ধৰে, তেতিয়া সমাজখন সলনি হ'ব বা মানুহখিনি চেঞ্জ হ'ব। বহুত ক্ষেত্ৰত দেখা পাওঁ যে চৰকাৰক গালি দি থাকে। এতিয়া চৰকাৰখন আনিছে কোনে? চৰকাৰখনতো মানুহে আনিছে, ৰাইজে আনিছে। ৰাইজ যদি চিধা হয় তেতিয়াহ'লে চব চিধা হ'ব। প্ৰথম কথাটো হ'ল মানুহখিনি আমি ভাল হ'ব লাগিব, আমি চব ফালৰ পৰা ঠিক হ'ব লাগিব। গতিকে মই আৰ্টিষ্টখিনিক এটা কথা আহ্বান জনাওঁ, যাতে আপোনালোকে এইখিনি দায়িত্ব লয়।